বন্ধুসকল একদম বেক টু মাই ইউটিউব চেনেল BSM ব্লগছ। তো গাইছ আজি মানে আকৌ আপোনালোকক ৰয়েল এনফিল্ড ক্লাছিক 350 বাইক দেখাম। তো ভিডিঅ'টো চাই থাকক, আপুনিও পাৰচেছ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে দেখাই পাইছে ৰয়েল এনফিল্ড ক্লাছিক 350 কালাৰটো চাওক, মই নামটো নাজানো, কালাৰটো আপোনালোকে চাওক, একদম ধুনীয়া কণ্ডিশ্যনত আছে একদম। তো আপোনালোকে ইঞ্জিনটো চাওক, বিলকুল চিল পেক ইঞ্জিন আছে। এইটোত আপোনালোকে 350 চিচিৰ ইঞ্জিন পাব, মানে কোনো ধৰণৰ ৰিপেয়াৰ কৰা নাই, ইঞ্জিনটো ধুনীয়া হৈ আছে একদম। তো এইটোত আপোনালোকে ডাবল ডিস্ক ব্ৰেক পাব, লগত ABS ব্ৰেকো পাব। চাওক এইটো দেখাই দিওঁ আপোনালোকক, চাওক এইটোতো এটা ABS ব্ৰেক পাব। আপোনালোকে দেখাই পাইছে টায়াৰটো মানে ধুনীয়া হৈ আছে একদম। সেইটো দেখাই দিওঁ আপোনালোকক, চাওক এইটো একদম অ'কে কণ্ডিশ্যনত আছে। গাড়ী লওক আৰু চলাওক, মানে কোনো চেঞ্জ কৰাৰ কোনো দৰকাৰেই নাই। তো গাইছে আপোনালোকে হেডলাইটটো চাওক, কিমান ধুনীয়া হেডলাইট, LED লাইটো লগোৱা আছে এইটো বাইকত। চাওক কিমান ধুনীয়া কালাৰ, চেঞ্জ হৈ আছে কালাৰ। আপোনালোকে ৰানটো দেখাই দিওঁ, চাওক 30,000 ছামথিং ৰান হৈছে। তো যদি আপোনালোকে এইটো বাইক পাৰচেছ কৰিব বিচাৰে তেনেহ'লে বহুতেই সহজত পাৰচেছ কৰিব পাৰে। আপোনালোকে এইটোত চিটৰ ডাবল চিট পাব। আপোনালোকে চাইলেঞ্চাৰটো চাওক, মানে এইটো এক্সট্ৰাকৈ লগোৱা আছে এইটোত, এইটো আপোনালোকে মাৰ্কেটত নাপায়। চাওক আপোনালোকক বাইকটো ষ্টাৰ্ট কৰি দেখাই দিওঁ। বিলকুল যদি আপোনালোকে এইটো বাইক পাৰচেছ কৰিব বিচাৰে তেনেহ'লে আপুনিও পাৰচেছ কৰিব পাৰিব। এইটো বাইকটো হৈছে 2.5 বছৰ, প্ৰাইচটো আহিব 1,40,000, 1,40,000 টকাত আপুনি এইটো বাইক বহুতেই সহজত পাৰচেছ কৰিব পাৰে। তো যদি আপোনালোকে এইটো বাইক পাৰচেছ কৰিব বিচাৰে তেনেহ'লে বহুতেই সহজত পাৰচেছ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰাই কণ্টেক্ট কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব।